ফটো ভিডিওর পর হ্যাঁ মেডিয়া আৰু মাজুলী প্ৰশাসনৰ দুটি টিম আমি দুইটো টিমকে আজি এই খেলখনি উদ্বোধন কৰিবৰ কাৰণে আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অতি সুন্দৰ বলিং পলাশৰ দ্বাৰা এইটোৰ পিছত কিন্তু 3টা বল তেওঁ বিট কৰিবলৈ সক্ষম হৈছে। এতিয়া চতুৰ্থটোৰ বলতে এটা উইকেটৰ পতন ঘটিছে। সুন্দৰ তেওঁৰ হাতত বেট লৈ দেৱাংগ মাধৱ তামুলী আৰু বল লৈ পলাশ চুমুৱা পঞ্চমটি বল সুন্দৰভাৱে মাৰিব সুধিব কাইলৈহে হ'ব বা মেইন খেল পলাশ চুমুৱাৰ দ্বাৰা মেইডেন অভাৰ আমি দেখিবলৈ পোৱা গ'ল। প্ৰথমটো অভাৰ মেইডেন সন্মিলিত 11ৰ বৰ্তমানলৈকে কোনো ৰানৰ অগ্ৰগতি হোৱা দেখা পোৱা নাই এতিয়ালৈকে। খেলিম নহয় এতিয়া খেলিম চব মানুহ যাবচোন বল দিব মই পিটিম হ'ব মাছ গেলিঙে মাছ দ্বিতীয় অভাৰ এয়া হাতত বল লৈ ফেৰী মাধৱ শইকীয়া সন্মুখীন হ'ব আদিত্য শৰ্মা। দ্বিতীয়টো অভাৰৰ প্ৰথমটো বল প্ৰথম অভাৰত কোনো ৰান সংগ্ৰহ কৰিবলৈ সক্ষম নহ'ল। সুন্দৰ বল ভাল লাগে
পোৱালি গাত জোৰ নানেতো এটা স্লোৱাৰ বল আছিল একেলগে টেষ্ট ৰান কৰিবলৈ সক্ষম হৈছে সন্মিলিত 11ৰ এয়া প্ৰথমটি ৰান 1 অভাৰ 2টা বলৰ অন্তত প্ৰথমটো ৰান কৰিবলৈ সক্ষম হৈছে সন্মিলিত 11 ইয়াৰ পিছৰখন খেলৰ বাবে আমি দি গেম চেঞ্জাৰ আৰু NS11ৰ অধিনায়ক দুজনক আমি কমেণ্ট্ৰি বক্সৰ ওচৰলৈ বিচৰা হৈছে অতি সুন্দৰ প্ৰদৰ্শন ইগনাইটেড 11ৰ খেলুৱৈসকলৰ আমি খুব সুন্দৰ প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে আৰু এটা ফ্ৰী হিট সন্মিলিত 11ৰ ওচৰত এটা ফ্ৰী হিট আহিছে ফ্ৰী হিটত কি সুন্দৰ সুন্দৰ সক্ষম হৈছে আদিত্য শৰ্মাই এটা বিশাল ছয় মাৰিলে তেওঁ বেয়া নেকি কোনোবাই 10টা ডাল কৰিব নেকি মোক কালা পিট পাইছে মাৰি দিছে বল আগলৈ কি দিছিলে সেইটো লাগে আকৌ 10 আকৌ ৰ হোৱাইট বল অভাৰৰ টিমটি বলত এটা হোৱাইট বল হোৱা দেখিবলৈ পোৱা গৈছে এটা বিশাল ছয় আদিত্য শৰ্মাৰ দ্বাৰা 2 অভাৰ অন্তিম টেবুলত এটা বিশাল ছয় মাৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগতে সন্মিলিত 11ৰ দলীয় স্ক'ৰ হৈছে 16 2 অভাৰৰ পৰিৱৰ্তন তেওঁলোকৰ দলীয় স্ক'ৰ হৈছে 16 এটা বিশাল ছয় আদিত্য শৰ্মাৰ দ্বাৰা সন্মিলিত 11ৰ হৈ আদিত্য শৰ্মাৰ দ্বাৰা আমি সুন্দৰ প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে